Hello friends, welcome to my channel. Now you are self-independent. আজিৰ ভিডিঅ'ৰ টপিকটো হ'ল গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত 2022 চনত ফাৰ্ষ্ট ছেমিষ্টাৰৰ এক্সাম ফৰ্ম ফিল আপ কেনেকৈ কৰিব লাগে। আপোনালোকে যদি মোৰ চেনেলখন প্ৰথমবাৰৰ কাৰণে ভিডিঅ' চাই আছে তো এজ এ ৰিকুৱেষ্ট টু তোমালোকে যেন মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি ল'বা আৰু কাৰণ মই চেনেলত নতুন ভিডিঅ' পোষ্ট কৰাৰ লগতে যেন আপোনালোকে ন'টিফিকেশ্যনটো পাই যায়। তো ফ্ৰেণ্ডছ ভিডিঅ'খন ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব এণ্ড চেনেলখন ছাবস্ক্ৰাইব কৰি থ'ব। আহক ভিডিঅ'খন দেৰি নকৰি ষ্টাৰ্ট কৰোঁ। জিঅ' পোৰ্টেল বুলি চাৰ্চ কৰি দিয়ক। চাৰ্চ কৰাৰ পিছত গুৱাহাটী ইউনিভাৰ্চিটিৰ অফিচিয়েল ৱেবছাইটখন ইয়াত খোল খাব। ইয়াত ফাৰ্ষ্ট ৱেবছাইটখনত ক্লিক কৰক, গুৱাহাটী ইউনিভাৰ্চিটি এইটোত ক্লিক কৰক। ইয়াত ক্লিক কৰাৰ লগে লগে এনেকৈ পেজখন খোল খাব। ইয়াত নিউ ষ্টুডেণ্ট পৰ্টেল এক্সামিনেশ্যন ফৰ্ম লগিং এইটোত ক্লিক কৰি দিয়ক। এইটোত ক্লিক কৰক। ইয়াত ক্লিক কৰাৰ লগতে আপোনালোকে ইয়াত এপ্লিকেশ্যন নম্বৰ এটা বহাব লাগিব আৰু পাছৱৰ্ড আৰু কেপচাৰখন ফিল কৰি লগিন কৰিব লাগিব। আপোনালোকে যেতিয়া ৰেজিষ্ট্ৰেশ্যন ফৰ্ম ফিল আপ কৰি আছিলে তেতিয়া এটা এপ্লিকেশ্যন নম্বৰ আৰু পাছৱৰ্ড পাইছিলে, সেইটো ইয়াত বহাই দিয়ক আৰু ইয়াত বহুৱাৰ পাছত এনেকৈ লগিন হৈ যাব। লগিন হোৱাৰ পাছত ইয়াত এক্সাম ফৰ্ম এইটোত ইয়াত ক্লিক কৰিব। এক্সাম ফৰ্ম ইয়াত ক্লিক কৰাৰ লগতে আপোনাৰ যদি কিবা চিলেক্ট ইউৰ অনাৰ্ছ ছাবজেক্ট, আপোনাৰ যদি অনাৰ্ছ ছাবজেক্ট থাকে তেতিয়া ইয়াত চিলেক্ট কৰি দিব। মই চিলেক্ট কৰি আছোঁ মোৰখন। মই চিলেক্ট কৰিছোঁ। তাৰপিছত ছেভ কৰাৰ পাছত মিডিয়াম অফ এক্সাম, আপোনাৰ যদি ইংলিছত দিব বিচাৰে এক্সামখন আৰু যদি এছামিছ দিব, আপোনাৰ যিটো আপুনি সেইটো চিলেক্ট কৰিব। মই ইংলিছ চিলেক্ট কৰি আছোঁ। ক্লিক হেয়াৰ টু চিলেক্ট জেনেৰেল ইলেক্টিভ ছাবজেক্ট, আপোনাৰ যিটো জেনেৰেল ইলেক্টিভ ছাবজেক্ট আছে সেইটো ইয়াত ক্লিক কৰি চিলেক্ট কৰিব। মই ইয়াত ক্লিক কৰি আছোঁ। ক্লিক কৰাৰ পাছত এনেকৈ চিলেক্ট কৰিব, প্লিজ চিলেক্ট জেনেৰেল ইলেক্টিভ ছাবজেক্ট। এইকেইটা আছে ইয়াত। মই ইয়াত মোৰখন চিলেক্ট কৰিছোঁ। চিলেক্ট কৰাৰ পাছত ইয়াত গেট পেপাৰ এটা আছে, ইয়াত ক্লিক কৰি আপোনাৰ পেপাৰখন চিলেক্ট কৰিব। প্ৰচেছিং হৈ আছে। ইয়াত তলফালে এনেকুৱা আহিব। আপোনাৰ যিটো পেপাৰ হয় সেইটো চিলেক্ট কৰিব। মই ইয়াত চিলেক্ট কৰি আছোঁ। দুটা চিলেক্ট হৈ থাকিব, যিটো আপোনাৰ মেজৰ ছাবজেক্ট হয় অনাৰ্ছ, এইটো চিলেক্ট হৈ আছে ইয়াত। তো ফ্ৰেণ্ডছ চাই লওক, এইকেইটা মই অনাৰ্ছ ছাবজেক্টখন চিলেক্ট হৈ আছে। তো ফ্ৰেণ্ডছ গোটেইকেইটা ছাবজেক্ট চিলেক্ট কৰাৰ পাছত ইয়াত চাই লওক, ওৱান ক্লিক অন দ্য ছাবমিট বটম, ইউ কেনট চেঞ্জ এনি ডিটেইলছ। ছাবমিট কৰাৰ পাছত আপুনি আৰু চেঞ্জ কৰিব নোৱাৰিব। সেইটো কাৰণে আকৌ এবাৰ চেক কৰি ল'ব ভালকৈ। তাৰপিছত ইয়াত ছাবমিট এক্সাম ফৰ্ম ইয়াত ক্লিক কৰি দিব। মই কৰি আছোঁ। এক্সাম ফৰ্ম ছাবমিট ছাকচেছফুলি, ইয়াত অ'কে ক্লিক কৰি দিয়ক। এক্সাম ফি ষ্ট্ৰাকচাৰটো দেখাই আছে ইয়াত। এক্সামিনেশ্যন ফৰ্ম ফি ষ্ট্ৰাকচাৰ হেড অফ দ্য এক্সামিনেশ্যন ফি হৈছে 610 টকা আৰু মাৰ্কশ্বিট 70 টকা। টোটেল কেলকুলেট, ইয়াত আপোনালোকে জাষ্ট ইয়াত টিক লগাই দিব। টিক লগাই আৰু অনলাইন যদি পে'মেণ্টটো অনলাইন কৰিব বিচাৰে, মই ইয়াত এক টিক লগাই দি আছোঁ। জাষ্ট ইয়াত একচেপ্ট এণ্ড মেক পে'মেণ্ট ক্লিক কৰি দিয়ক। চ' পে'মেণ্ট কৰাৰ পেজখনত লৈ যাব আপোনাক। ইয়াত চাই লওক গুৱাহাটী ইউনিভাৰ্চিটি পে'ড কৰিব লাগে যিমান। আপুনি কাৰ্ড দি পেলাই পে'ড কৰিব পাৰে, ডেবিট কাৰ্ড, নেট বেংকিং, UPI, আপুনি যিকোনো এটা দি পেলাই পে'ড কৰিব পাৰে। তো ফ্ৰেণ্ডছ আপোনালোকে পে'মেণ্ট কৰাৰ পাছত আপোনাৰ ফৰ্মখন ছাবমিট হৈ যাব ভালকৈ। তাৰপিছত ইয়াত ডাউনলোড যিটো আছে, ডাউনলোড এক্সাম ফৰ্ম ডাউনলোড, ইয়াত ক্লিক কৰি আপোনাৰ এক্সাম ফৰ্মখন ডাউনলোড কৰি ল'ব। মই ক্লিক কৰি আছোঁ। ক্লিক কৰাৰ পাছত ইয়াত এনেকুৱা দেখাব, ইয়াত ডাউনলোড এক্সাম ফৰ্ম এটা আছে আৰু পে'মেণ্ট ৰিচিপ্ট, আপোনাৰ পে'মেণ্ট ৰিচিপ্টখনো ডাউনলোড কৰি ল'ব।
ইয়াত এতিয়াও কলেজ এপ্ৰুভেল হোৱা নাই, তাৰপিছত সেইকাৰণে পেণ্ডিং দেখাই আছে। আপুনি জাষ্ট ইয়াত ক্লিক কৰি আপোনাৰ এক্সাম ফৰ্মখন ডাউনলোড কৰি ল'ব, তাৰপিছত কলেজত ছাবমিট কৰিব লাগিব। কৰি দিলে আপোনাৰ কামখন হৈ গৈছে। আৰু এটা গুৰুত্বপূৰ্ণ কথা ফ্ৰেণ্ড, আপোনালোকৰ যদি পে'মেণ্টখন কেঞ্চেল হৈ গৈছে, পে'মেণ্ট ফেইল দেখাই আছে আৰু বেংকৰ পৰা টকা কাটি দিছে, আপোনালোকে চিন্তা কৰিব নালাগে। অলপ সময় বা পিছত আধা ঘণ্টা 1 ঘণ্টা পিছত আপোনাৰ পে'মেণ্টখন ছাকচেছ হৈ যাব। ইয়াত দেখায় এনেকুৱাই পে'মেণ্টখন ফেইল হৈ গৈছে, তাৰপিছত আকৌ দেখায় ইয়াত পে'মেণ্টখন ছাকচেছ হৈছে। তো ফ্ৰেণ্ড, আজিৰ কাৰণে এইটোৱে। থেংক ইউ। ভিডিঅ'খন ভাল লাগিলে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব।